নমস্কাৰ প্ৰিয় দৰ্শকসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। ৰাজ্যৰ যিসকল PM কিষাণ খেতিয়ক আছে তেওঁলোকৰ কাৰণে আছে এটি ডাঙৰ খবৰ। আপোনালোকে 4টা কাম কৰিব লাগিব। সেই 4টা কাম কি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। তাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক। প্ৰিয় দৰ্শকসকল, দেশজুৰি 11 কোটিৰো অধিক কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ যোজনাৰ 20 সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি আছে। এই আঁচনিৰ অধীনত যোগ্য কৃষকসকলৰ প্ৰতি বছৰে 6,000 টকা প্ৰদান কৰা হয়, যিটো 3টা কিস্তিত প্ৰতি কিস্তিত 2,000 টকা প্ৰদান কৰা হয়। এই ধন প্ৰতি 4 মাহৰ মূৰে মূৰে পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হয়। কিন্তু এইবাৰ 20 সংখ্যক কিস্তি মুকলি কৰাত পলম হোৱা বুলি অনুমান কৰা হৈছে, কিয়নো এতিয়ালৈকে পৰৱৰ্তী কিস্তিৰ বিষয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। কিন্তু বহুতে বিশ্বাস কৰে যে 20তম কিস্তিৰ ধন জুন মাহৰ শেষ সপ্তাহ বা জুলাই মাহৰ আৰম্ভণিতে ট্ৰেন্সফাৰ কৰিব পাৰে। তো যিসকল PM কিষাণৰ খেতিয়ক আছে তেওঁলোকে 4টা কাম কৰিব লাগিব। সেই 4টা কাম কি হয় মই জনাই দি আছোঁ। আপোনালোকে এই 4টা কাম এতিয়া কৰি থৈ দিয়ক। আপোনালোকৰ যিমান পেণ্ডিং ধন আছে সেইটো আপোনাৰ চৰকাৰে যেতিয়া টকাটো দিব সম্পূৰ্ণ একেলগে সোমাই যাব। তে 1 নম্বৰ আপোনাৰ কি কাম কৰিব লাগিব, আধাৰক আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰিব লাগিব। যদি আপোনাৰ বেংক একাউণ্টৰ নম্বৰ আৰু আধাৰ লিংক নহয় তেন্তে আঁচনিৰ ধন আবদ্ধ হৈ যাব। আপুনি যিমান সোনকালে পাৰে ইমান সোনকালে বেংকত গৈ পেলাই আপুনি এই কামটো কৰি লওক। তাৰপিছত আপুনি দ্বিতীয় কাম যিটো কৰিব, সেই দ্বিতীয় কামটো হৈছে আপোনাৰ KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা। KYC আপুনি যদি এতিয়াও কৰা নাই, আপুনি জলদিকৈ KYC কৰক। এইটো PM কিষাণ আঁচনিৰ পৰা ধন পাবলৈ KYC কৰাটো বাধ্যতামূলক। যদি আপুনি এতিয়াও KYC কৰা নাই তেন্তে সোনকালে সম্পূৰ্ণ কৰক। এই প্ৰক্ৰিয়াটো অনলাইন যোগে আপুনি কৰিব পাৰে। PM কিষাণ পৰ্টেলৰ জৰিয়তে বা CSC কমন ছাৰ্ভিচ চেণ্টাৰত গৈ আপুনি এই কামটো সম্পূৰ্ণ কৰিব পাৰে। KYC অবিহনে কিস্তিৰ ধন ৰখা হ'ব পাৰে। এইটো আপুনি 2 নম্বৰ হয়। 3 নম্বৰটো আপোনাৰ যিটো আছে সেইটো হৈছে আপোনাৰ ভূমি ৰেকৰ্ড পৰীক্ষণ। চৰকাৰী তথ্যকোষত আপোনাৰ নাম থকা ভূমিৰ ৰেকৰ্ড সঠিকভাৱে আপডেট কৰা হৈছে নে নাই পৰীক্ষা কৰক। ভূমিৰ ভুল বা অসম্পূৰ্ণ তথ্যৰ ফলত কিস্তি বাতিল হ'ব পাৰে। তাৰপিছত আপুনি 4 নম্বৰ কামটো কৰিব লাগিব। 4 নম্বৰ কামটো হৈছে কি, নাম আৰু অন্যান্য নথি পত্ৰৰ মিল আছেনে নাই। আধাৰ কাৰ্ড, বেংকৰ একাউণ্ট আৰু পঞ্জীয়নত দিয়া নাম মিল নাথাকিলে টকা ব্লক কৰিব পাৰে। গতিকে সকলো নথি সঠিক নাম বা তথ্য আপডেট কৰা হৈছে নে নাই সেইটো পৰীক্ষা কৰক। বন্ধুসকল, আপোনালোকক মই এই 4টা কামৰ বিষয়ে কৈছোঁ, সেই 4টা কাম আপোনালোকে এতিয়াও সময় আছে কৰি থাকক। আশা কৰিছোঁ আপোনালোকৰ যিটো 20 নম্বৰ কিস্তিৰ ধন আছে এই কামকেইটা কৰি থ'লে আপোনাৰ চৰকাৰে যিটো সময়ত আপোনাৰ এই ধনটো দিব সম্পূৰ্ণ আপোনাৰ পেণ্ডিং থকা সকলেও পাব, আৰু তেওঁলোকৰ পেণ্ডিং নাই তেওঁলোকে আপোনাৰ 20 নম্বৰ কিস্তিটো পাব। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ বুজি পাইছে। আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ বন্ধুবৰ্গক পঠাওক, যাতে আপোনাৰ বন্ধুবৰ্গ এই 4টা কামৰ বিষয়ে জানি তেওঁলোকেও যাতে এই কামবোৰ কৰে। সেইটো আপোনাৰে উপকাৰ হ'ব বুলি মই ভাবোঁ। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে এটি লাইক কৰি দিব।